কিমান মই উঠনিৰ পৰা অকলে অকলে কাম কৰি আছো। মই তাক উঠনিৰ পৰা মাতি আছো, সি অহাই নাই। ধান হৈছে গছত ধান হৈছে, ধান হৈছে গছত ধান হৈছে। হয়, গান বন্ধ কৰ। কিমান সময়ৰ পৰা মাতি আছো, তই এতিয়াহে আহিছ। বাইদেউ, আৰে বাইদেউ, ৰাস্তাত এটা বন্ধু পাই গৈছিলো, তাৰ লগতে অলপ কথা পাতিছিলো বাইদেউ। ঠিক আছে, এতিয়া ল, তই গছত হাৰ দে। নহ'ব বাইদেউ, মই গছত হাৰ নিদিওঁ। মোৰ হাৰ দিয়া কম বেছি হৈ যায়। যদি গছ মৰি যায় তেতিয়া? মানে তই গছত হাৰ নিদিয়? কিমান দিন তই মোৰ ভৰসাত থাকিবি? এদিন হ'লেওতো তই নিজেই কাম কৰিব লাগিব। বাইদেউ, এতিয়া তুমি আছা, তুমিয়ে কৰা, মই চাই চাই শিকি ল'ম। নহ'ব, চাই শিকা দৰকাৰ নাই, এতিয়াই কৰ মোৰ লগত। নহ'ব বাইদেউ, নহ'ব, কাম কৰা ইচ্ছা নাই। বাইদেউ, মোৰ টোপনি আহিছে। আৰে তোৰ টোপনি আহিছে? এতিয়াই অলপত শোৱাৰ পৰা উঠিছই, এতিয়াই টোপনি আহিছে? বাইদেউ, আৰে বাইদেউ, খং কিয় কৰিছে বাইদেউ? খং নকৰোঁ তেন্তে কি কৰিম? ধানত পানী দিয়া মোৰ কাম, গাখীৰ খিৰা মোৰ কাম, কিন্তু টকা পইচা লোৱা সময়ত ল'বলৈ আহি যাওঁ। বাইদেউ, মইতো কাম কৰোৱেই। যেতিয়া তুমি ধানত সাৰ দি আছিলা, তেতিয়া মই ঘৰত ৰন্ধা বঢ়া কৰিছিলোঁ, টিভি চাইছিলোঁ। এইবোৰ কি কাম নহয় নেকি? তই মাথা গৰম নকৰিবি, কাম কৰিবি মানে তই এতিয়াই কাম কৰিবি। কাম নকৰোঁ। কাম কৰিব লাগিবই, ঠিক আছে? ঠিক আছে, ময়ো কাম কৰিম। আচ্ছা, যোনে যোনে এই চেনেলটোত নতুন আহিছ, চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিবি। আৰু লৈ আহিম এনেকুৱাই নতুন ভিডিঅ', চবেই মিলি ধেমালি কৰিম, ঠিক আছে?